নমস্কাৰ টিচাৰ্ছ, আজি আমি কোৰ্স 508 ব্লক 1ৰ কলা আৰু ইয়াৰ ধাৰণা সম্পৰ্কে কিছু আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। কলা শিক্ষা হৈছে শিক্ষণৰ প্ৰাথমিক পথ, যি সৌন্দৰ্যবোধক অভিজ্ঞতাৰ বাবে শিক্ষণৰ অৰ্থ আৱিষ্কাৰ কৰাৰ এক পথ প্ৰদৰ্শক হিচাপে কাম কৰে। কলা হৈছে ব্যক্তিৰ কল্পনা, কৌশল আৰু আৱিষ্কাৰৰ দ্বাৰা সৃষ্ট ধাৰণাৰ প্ৰকাশভংগী। কোৱা হয় যে মিউজিক ইজ হোৱাট ফিলিং সাউণ্ড লাইক। একেদৰে ই অন্য কলাৰ ৰূপসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য। আৱেগ চিত্ৰই মন অৱস্থা প্ৰকাশ কৰে, ভাস্কৰ্যই অন্তমনক সূচায় আৰু কণ্ঠস্বৰ সলনিয়ে অন্তমনক পথ দেখুৱায়। ইয়ে হৈছে কলা শিক্ষা। এই কাৰণে আমাক কলা শিক্ষাৰ প্ৰয়োজন। কলা শিক্ষা হৈছে শিক্ষণৰ এক ক্ষেত্ৰ যি নিৰ্ভৰ কৰে চাক্ষুষ কৰা আৰু প্ৰদৰ্শনমূলক কলাৰ ওপৰত। প্ৰথমতে আমি চাম চাক্ষুষ কলা। এজন শিল্পকাৰে কাগজ, মাটি, ৰং, ধাতু, কেনভাছ আদিৰ ব্যৱহাৰ কৰে, যাতে সেইবোৰৰ পৰা কিছুমান শিল্পকলাৰ সৃষ্টি কৰিব পাৰে, যেনে চিত্ৰকাৰী, চিত্ৰ, ভাস্কৰ্যৰ ডিজাইন। এনেকৈ আমাৰ চাৰিওফালৰ বিভিন্ন বিষয়বস্তুত আমি কলা দেখিবলৈ পাওঁ, যেনে চিত্ৰত, মৃৎশিল্পত, স্থাপত্য আৰু ভাস্কৰ্য আদিত। আনকি আমাৰ ঘৰৰ ভিতৰত স্থাপত্য, আমি যিদৰে সাজপাৰ পৰিধান কৰোঁ আদি, যিদৰে খাদ্য প্ৰদৰ্শন কৰোঁ, আমি যিদৰে থিয় হওঁ, বহো আৰু কথা পাতোঁ, এই সকলোবোৰতে কলা উপলব্ধ। আমাৰ জীৱনৰ সকলো উৎসৱ পাৰ্বণতে সৌন্দৰ্যবোধক প্ৰকাশভংগী উপলব্ধ। দীপাৱলীৰ সময়ত আমাৰ দুৱাৰমুখত অংকন কৰা ৰংগোলী, দুৰ্গা পূজাৰ সময়ত প্ৰস্তুত কৰা কাণ্ড আকৃতিৰ ৰাৱণৰ মূৰ্তি, বিভিন্ন অস্থায়ী মূৰ্তি আৰু মন্দিৰসমূহ, এই সকলোবোৰেই কলা সমৃদ্ধ। গতিকে চাক্ষুষ কলাৰ ধাৰণা আৰু কৌশলসমূহে আমাৰ সংস্কৃতি, পৰম্পৰা আদি সমূহত হস্তান্তৰ কৰাত সহায় কৰে। এজন শিক্ষক হিচাপে আপোনাৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কলা, ফটোগ্ৰাফী, ধাতু কৰ্ম আদিৰ বিষয়ে অনুসন্ধান কৰাৰ বাবে উৎসাহিত কৰাটো আপোনাৰ দায়িত্ব। যেতিয়া ৩৫-৪০ জনীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে মৃৎশিল্প প্ৰস্তুত বা হস্তশিল্পৰ প্ৰস্তুতকৰণ জড়িত হয়, কিদৰে তেওঁলোকৰ মাজৰ পৰা বিভিন্ন ধৰণৰ কৌশল আৰু ৰূপ বিকশিত হয়, সেয়া আমি লক্ষ্য কৰিব পাৰোঁ। তদুপৰি প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ প্ৰদৰ্শন কৰা ভংগিমা হৈছে কলাৰ প্ৰকাশভংগী। এতিয়া আমি ২ নম্বৰ যিটো টপিক আছিল প্ৰদৰ্শনমূলক কলা, ইয়াতে চাম শিল্পকাৰসকলে নিজৰ দেহ, শৰীৰ, মুখ আৰু উপস্থিতি মাধ্যম হিচাপে ব্যৱহাৰ কৰে। ই হৈছে প্ৰদৰ্শনমূলক কলাৰ এটা বৈশিষ্ট্য। তাৰপিছত ই হৈছে যাক প্ৰদৰ্শন কৰা হয়, দেখা যায় বা শুনা যায়। সাধাৰণভাৱে উপলব্ধ বিভিন্ন ধৰণৰ প্ৰদৰ্শনমূলক কলা হৈছে ভ্ৰাম্যমাণ সংগীত, নৃত্য, পুতলা নাচ, যেনে নৃত্য, নাটক, সংগীত, চাৰ্কাছ, কোৱা শব্দ, যাদু, এইবিলাক হৈছে প্ৰদৰ্শনমূলক কলা। যিসকল শিল্পকাৰে দৰ্শকৰ সন্মুখত প্ৰদৰ্শনমূলক কলাত অংশগ্ৰহণ কৰে, তেওঁলোকক প্ৰদৰ্শক বুলি কোৱা হয়। সেইসকল হৈছে নৃত্যশিল্পী, নায়ক, যাদুকৰ, সংগীত শিল্পী, ধেমেলীয়া নায়ক, পুতলা নাচৰ শিল্পীসকল। শিক্ষকে এটা কথা উপলব্ধি কৰা উচিত যে কলাৰ প্ৰদৰ্শন সদায় কেৱল আনুষ্ঠানিক শিক্ষাৰ দ্বাৰা হোৱাটো প্ৰয়োজনীয় নহয়। ভাৰতবৰ্ষ হৈছে এক বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰে ভৰা ভূমি।
ভাৰতৰ এনে এক উচ্চ মানসম্পন্ন বৈচিত্ৰ্যময় সাংস্কৃতিক পৰিৱেশে শিশুসকলক দৈনন্দিন জীৱনৰ বিভিন্ন শিল্পকলাসমূহক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰে, যি তেওঁলোকৰ শিক্ষা আৰু আত্মবিকাশত সহায় কৰে। শিশুৰ জন্ম, বিদ্যালয়লৈ যোৱা, বিবাহ, পবিত্ৰ লগুণ প্ৰদান উৎসৱ, শস্য ৰোৱা আৰু কটাৰ বিভিন্ন উৎসৱ, আনকি মৃত্যু আদিয়ে আমাৰ সংস্কৃতিৰ বিভিন্ন কলাৰ ৰূপ প্ৰতিফলিত কৰে। কলা সদায় সচেতন আৰু অৱচেতন মনত বিৰাজমান। কিদৰে উৎসৱ পালনে আমাক আমাৰ সংস্কৃতিৰ বিষয়ে বুজাত সহায় কৰে জানো আহক। উদাহৰণস্বৰূপে, পাঞ্জাৱ ৰাজ্যত শীতকালত প্ৰধান শস্য হৈছে ঘেঁহু, যি অক্টোবৰ মাহত ৰোৱা হয় আৰু মাৰ্চ-এপ্ৰিল মাহত কটা হয়। জানুৱাৰী মাহত শস্যবোৰ ডাঙৰ হ'বলৈ ধৰে আৰু এই সময়খিনিতে শস্য চপোৱা আৰু কটাৰ আগতে খেতিয়কসকলে লোহৰী উৎসৱ পালন কৰে। পাঞ্জাৱীসকলৰ বাবে এই উৎসৱটোৱে তেওঁলোকৰ জীৱন প্ৰণালী প্ৰতিফলিত কৰে। এই সময়ছোৱাত ব্যক্তিসকলে ধৰ্মীয় ঠাইসমূহলৈ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ যেনে বাদাম, আটা, মাখন, ঘি আদি আগবঢ়ায় আৰু এইদৰে তেওঁলোকে ভাল শস্য উৎপাদন হোৱাৰ বাবে ভগৱানক ধন্যবাদ জনায়। কাঠৰ লাঠিসমূহ একলগ কৰি জ্বলাই অগ্নি দেৱতাক পূজা কৰে যাতে ভাল শস্য উৎপন্ন হয় আৰু তেওঁলোকৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা হয়। জুইৰ চাৰিওফালে পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন একগোট হয়। জুইৰ চাৰিওফালে একগোট হৈ 3 বাৰ ঘূৰে আৰু মাকৈ, বাদাম, মিঠাই আদি জুইত প্ৰদান কৰে আৰু ঢোলৰ তালে তালে জুইৰ চাৰিওফালে সকলোকে লগ হৈ নাচে। প্ৰসাদ হিচাপে মাকৈ, মিঠাই, বাদাম, তিল আদি ভগাই দিয়া হয়। ইয়াৰ দ্বাৰা শিশুসকলে এই উৎসৱটোৰ বিষয়ে জানিবলৈ সক্ষম হয়। তদুপৰিও শিশুসকলে পৰিৱৰ্তনীয় ধাতু, কৃষিৰ গুৰুত্ব তথা শস্য কেতিয়া ৰোৱা হয় বা কটা চপোৱা হয়, কোনবোৰ খাদ্য শীতকালত খাব লাগে যেনে বাদাম, তিল আদি সামূহিকভাৱে উৎসৱ উৎপাদন, সুখবৰ, ভাৱ বিনিময় আদিৰ বিষয়ে জানিবলৈ সক্ষম হয়। গতিকে এজন শিক্ষক হিচাপে এনেধৰণৰ উৎসৱ পালন কৰি তাৰ বিভিন্ন তথ্য শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰাটো কঠিন নহয় আৰু ইয়াকে প্ৰদৰ্শনমূলক কলা বুলি কোৱা হয়। প্ৰতিটো উৎসৱৰ গীতে আমাক বিভিন্ন জলবায়ু, পৰম্পৰা, সাজপাৰ আৰু ব্যক্তিসকলৰ বিষয়ে বাৰ্তা প্ৰদান কৰে। একেদৰে নৃত্যসমূহেও আমাৰ শৰীৰটোক সক্ৰিয় কৰি ৰাখে। গতিকে আমি প্ৰত্যেকটো উৎসৱ উদযাপনতে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন সুবিধা লাভ কৰোঁ। চলচ্চিত্ৰসমূহে আমাৰ বাস্তৱ জীৱনত প্ৰতিফলিত কৰে বুলি আমি অনুভৱ নকৰোঁনে? তেনেকৈ আজি আমি কাৰণে ইমানেই। ধন্যবাদ। জয় অসম।